ধুবুৰী জিলা আগমনী ৰাজ্যিক বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ হেমাহিৰ বাবেই আজি 4 মাহ ধৰি বিদ্যুৎ সেৱা লাভ কৰা নাই খেৰবাৰী অঞ্চলৰ ৰাইজে। 4 মাহ ধৰি অঞ্চলটোত থকা ট্ৰেন্সফৰ্মাৰটো বিকল অৱস্থাত থকাৰ বাবেই উৎকট গৰম আৰু নিশা অন্ধকাৰত দিন অতিবাহিত কৰিব লগা হৈছে খেৰবাৰী গাঁৱৰ ৰাইজে। ইফালে ভুক্তভোগী ৰাইজে এই সন্দৰ্ভত স্থানীয় বিধায়কক অৱগত কৰাত সুফাঢিলা মন্তব্য বিধায়কগৰাকীৰ। সেয়েহে বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰাইজে। ইয়াত ধৰ্ণা দিয়াৰ কাৰণটো হ'ল আজি 4 মান পৰা খেৰবাৰী পাৰ্ট 4 প্লাছ ঘৰিয়ালডাঙা ভায়া সেইটোত আমাৰ ট্ৰেন্সফৰ্মাৰ নাই। ট্ৰেন্সফৰ্মাৰ কাৰণে 4 মাহৰ পৰা কাৰেণ্ট নাই। 4 মাহৰ পিছত যেতিয়া কাৰেণ্ট নাই মই আহিলোঁ কেইজনমান ৰাইজ লৈ অহাৰ পিছত কয় কি এইটো MLA ফৰৱাৰ্ডিং নহ'লে ইয়াত ট্ৰেন্সফৰ্মাৰ দিয়া নহ'ব। তেতিয়া মই MLA ওচৰত গ'লোঁ। MLA ওচৰত গ'লোঁ। MLA কয় ঠিক আছে মই ফৰৱাৰ্ডিং দি দিওঁ। তেতিয়া MLA ফৰৱাৰ্ডিং দিলে ইয়াত আহিলে কয় কি ট্ৰেন্সফৰ্মাৰটো নাই, ঠিক আছে 15-20 দিন সময় লাগিব। ঠিক আছে 15 দিন। এতিয়া 10-15 দিন হৈ গ'ল, তাৰ একো খবৰ নাই। তেতিয়া মফিজুলৰ ল'ৰা ইয়াৰ পৰা তাত গৈছে, তাত পৰা যাওঁ কয় কি ঠিক আছে ট্ৰেন্সফৰ্মাৰটো মই দিম কিন্তু টকা লাগিব। এতিয়া টকা দিলে ট্ৰেন্সফৰ্মাৰ লাগে, এতিয়াতো আমাৰতো কাৰেণ্টৰ প্ৰয়োজন। কি বুলি টকা লৈছে? ট্ৰেন্সফৰ্মাৰ দেওয়াৰ কাৰণে। কাক দিব পইচা? পইচা সি লৈছে, ট্ৰেন্সফৰ্মাৰ ইয়াৰ পৰা দিব, অফিচৰ পৰা দিব আৰু কি। উল্লেখযোগ্য যে প্ৰতিবাদত উত্তাল কৰা ৰাইজৰ ৰোষত পৰাৰ ভয়ত বিদ্যুৎ উপসংমণ্ডলটোৰ কাৰ্যালয়ৰ বিষয়া অভিযন্তাই কাৰ্যালয়টোৰ পিছফালে আত্মগোপন কৰে। পিছত আগমনী আৰক্ষী উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইপিনে ৰাইজৰ অভিযোগ ধন নিদিলে হেনো বিষয়াসকলে ট্ৰেন্সফৰ্মাৰ যোগান নধৰে অঞ্চলটোত। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল ট্ৰেন্সফৰ্মাৰ যোগান ধৰাৰ নামত কাৰ্যালয়টোৱে অবৈধভাৱে গ্ৰাহকৰ পৰা কেইবা হাজাৰ টকাও সংগ্ৰহ কৰিছে। এতিয়া এইসকল দুৰ্নীতিগ্ৰস্ত বিষয়াৰ প্ৰতি কিবা পদক্ষেপ গ্ৰহণ কৰিবনে বিদ্যুৎ বিভাগে? গোলকগঞ্জৰ পৰা সুজয় বৰ্মনৰ ৰিপৰ্ট, বি লাইভ নিউজ।